Hey guys, welcome to my another vlog. আৰু প্ৰথমতে মই কাপোৰযোৰ ইস্ত্ৰি কৰি লৈছোঁ কলে যাওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যাব গম পাব আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নমস্কাৰ মই অংকিতা মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ পিছত ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ আজি ওলাইছোঁ লগৰজনীৰ বিয়ালে আৰু মই এতিয়া পাইছোঁহি বিপাঞ্চিহঁতৰ ঘৰত তাইও লগৰে হয় আমি এতিয়া তিনিজনী ওলাইছোঁ বিয়া খাবলৈ বলক তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ বিয়াখন আপোনালোকেও চাই ল'ব আৰু এয়া হল মোৰ ফ্ৰেণ্ড সুস্মিতা আনফালে এজনী বিপাঞ্চি দুইজনী ওলোৱাত ব্যস্ত আৰু হিহঁতে হাজুন কাচুন কৰাৰ পাছত মই বোলো মুকো অকণমান চুলিখিনি ঠিক ঠাক কৰি দিয়াচোন ঘৰৰ পৰা পিছে এনেকৈ আহিছিলোঁ মেকআপ আৰ্টিষ্ট সেলফ মেকআপ আৰ্টিষ্ট আমাৰ গাইস উলাই হৈ গল ভিডিও দিলো আৰু আমি ৰেডি আৰু ইয়া আমাৰ ফটো সেশন চলিছে এতিয়া দেই উলাই মেলি শিকিছা আৰু আমি উলাইছো আৰু দে বিয়া হেকে হ'ব আমি উলাইছো আমি বিয়া ঘৰ পাই গলোহি আৰু বিয়া ঘৰত প্ৰথমতে সোমাবলৈ কাৰ লাজ লাগে বাৰু ইজনী যা বুলি কৈ যে আগত পঠিওৱা হয় আৰু মোৰ পিছে আজি ভাগ্য ভাল ইহঁত দুজনী তেনেকুৱা লাজ কৰিয়া নহয় বাৰু আগতে গৈছে আৰু এয়া আমাৰ কইনা হাই সেকেন্ডাৰী ফ্ৰেণ্ড হয় তাই ৰাহেনা ভিডিঅ'টোৰ জৰিয়তে পুনৰবাৰ তোলৈ যুগ্ম জীৱনৰ বহুত শুভকামনা আৰু সদায় ভাবোঁ ব্লগৰ ক্লিপবোৰ ভালকৈ ল'ম কিন্তু লগৰবোৰ পাই কথা পাতোতে সকলোবোৰ পাহৰি যোৱা হয় যি ক্লিপ লৈছোঁ যিকেইটা সেইকেইটাকে আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে আকৌ স্কিপ কৰি নিদিব দেই কিছু সময়ৰ পাছতে আমাৰ ঘৰ আহিবলৈ হ'ল আৰু ইহঁত কেইজনীয়ে চুৱেটাৰ পিন্ধি লৈছে মই পিছে পিন্ধিয়ে গৈছিলোঁ আৰু ভিডিঅ'টো পিছে আপোনালোকে কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব দেই ভিডিঅ'টো একদম শ্বৰ্ট হ'ল আৰু সেইকাৰণে কেইখনমান ফটো এড কৰি দিছোঁ আপোনালোকে কেনেকুৱা পালে চাই ভিডিঅ'টো শেষত জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু শ্বেয়াৰ কৰিব চেনেলটো নেক্সট কেনেকুৱা ভিডিঅ' আগবঢ়াম কেনেকুৱা ভিডিঅ' চাই আপোনালোকে ভাল পায় সেইটোও কমেণ্ট কৰি জনাব আৰু আজিলৈ আপোনালোকলৈ এনেকৈ ভিডিঅ'টো আগবঢ়ালোঁ আৰু সকলো ভালে থাকক কুশলে থাকক ধন্যবাদ